পালো আমাৰ ঐতিহাসিক পুখুৰী লখিমপুৰ পুখুৰী। ইয়াত আহি আমি কি কৰিম গোটাখিনি আপোনাক লগত দেখাই আছো। ভিডিঅ'টো শেষলৈ চাই থাকক। তো ফাইনেলি গাইজ আহি পালো আমি লখিমপুৰ পুখুৰী আৰু ইয়াৰ পৰিৱেশটো চাওক কিমান ধুনীয়া লগা চাওক আপোনালোকে। আৰু ইফালে চাৰিওফালে গছ গছনি আছে, ইমান ধুনীয়া পৰিৱেশটো। যাই আছো বৰ্তমান পশ্চিম পাৰৰ পৰা আমি যাই আছো। আমি দুজন আৰু দুজন আছে আমাৰ এই BMW কেইখন লৈ গাইজ আহি পালো। এতিয়া ভিতৰত সোমাই যাওঁ আৰু যিখিনিৰ পৰা আপোনালোকক দেখুৱাই যাম। আৰু এইটো লখিমপুৰ পুখুৰী আঞ্চলিক নিৰ্মাণ সমিতিৰ কাৰ্যালয়। তো ইয়াত সকলো ধৰণৰ কথাবোৰ আলোচনা কৰে তেওঁলোকে নিশ্চয়। তো ইমান ধুনীয়া পৰিৱেশ আৰু এইটো সুন্দৰকৈ মন্দিৰ সাজি থৈছে। তো হৰি মন্দিৰ হয়, এইবোৰ গছ গছনি। তো পুখুৰী ইপাৰ সিপাৰ অলপ মৰিবগে নোৱাৰি, অকণমান জুম কৰি দিছো বাৰু বৰ্তমান। पुखरी में इतना बड़ा पुखरी है। ये पुखरी है, हवा वाला पुखरी है। এইটোত মাছৰ উৎপাদন কৰে আৰু দুটা আছে, এইটো এটা আৰু সৰুটো এটা বৈজ্ঞানিক পদ্ধতিৰে মাছ উৎপাদন কৰে। তো ইফালে দেখাই আছো মই, বেছি নাজানো যিহেতু, হ'লেও যিখিনি পাৰো কম। আৰু এইটো এটা আছে, এইটো কৰে মেচিন আছে। ওপৰতো ৰজা ধৰ্মনাৰ ইয়াত এখন বাছ চলাইছিল। আৰু মানে আমলখি খালো, আমলখি পাৰি আছে ইয়াত। এই আমলখি এটা খাওঁ। ইয়াত বহুত গছে আছে, যিহেতু ইয়াত পলাশ, অশোক, বাৰমলা আদি বহুত ধৰণৰ গছ লাগে, সেইবাবে এইগিলা স্কিপ ৰেডি। আৰু মোৰ এয়া এজন অভিনেতা আৰু এয়া ষ্টেম আমাৰ অবিনাশে ঠিক কৰি আছে। ভিডিঅ' মোবাইলে ৰ'ব তাৰ কাৰণে অলপ স্কিপ চাই আছো। আৰু এজন আছে মোৰ লগত, তো দেখিছে নিশ্চয় আগতে ইউ ব্লগ বনাই। তো বেছি নাজানো পুখুৰীৰ বিষয়ে, সেইকাৰণে ভিডিঅ'ৰ বাবে স্কিপ এটা লৈছোঁ। তো এইটোকে চাই আছো। শ্বুটিং বৰ্তমান চলি আছে। এয়া গাইজ 1 জানুৱাৰীৰ দিনা ইয়াত মানুহ বহুত হয়, কাৰণ ইয়াত মাছ ধৰে 1 জানুৱাৰীৰ দিনা মানুহ বহুত হয়। তো গাইজ হঠাতে শ্বুটিঙৰ মাজতে এটা শহা দেখা পালোঁ। এইটো শহাটো কমপ্লিট হ'ল। তো আমি এতিয়া যাবৰ কাৰণে ওলালো। আৰু এয়া আপোনাৰ মীন মহল হয়, এইবিলাক বছৰতে ফুলনি বাগিচা। আৰু এইটো আমাৰ মন্দিৰ। ইয়াত আহি বহুত ভাল লাগে মানে। তো ইয়াত আহিব যদি ভাল লাগিছে।